আজি হৈছে 11 নৱেম্বৰ বুধবাৰ। প্ৰত্যেক দিনৰ নিচিনা আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আসসালামু আলাইকুম, মই মাসুদ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজিৰ দিনটোৰ প্ৰথম খবৰটোৱে হৈছে বিহাৰত আকৌ এবাৰ এনডিএৰ চৰকাৰ। সকলো এক্সিট পোল ভুলবতীৰ্ণ কৰি বিহাৰত মেজিক নাম্বাৰ দখল কৰাত সক্ষম হ'ল এনডিএ। প্ৰায় 15 বছৰ এনডিএৰ শাসনত থকা বিহাৰত পুনৰ ৰাইজে এনডিএক এনেদৰে সমৰ্থন কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্তমন্ত্ৰী অমিত শ্বাহে। 243খন আসনৰ ভিতৰত বিজেপিয়ে 74খন লাভ কৰিছে আসন, আৰজেডিয়ে লাভ কৰিছে 75খন আসন, জেডিইউ দলে লাভ কৰিছে 43খন আসন, কংগ্ৰেছ দলে লাভ কৰিছে 19খন আসন, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই লাভ কৰিছে 12খন আসন, লোকশক্তি দলে লাভ কৰিছে মাত্ৰ 1খন আসন, অল ইণ্ডিয়া মেজিছ-ই-ইথানুল মুছলিমে লাভ কৰিছে 5খন আসন, বিকাশশীল ইনচান পাৰ্টিয়ে লাভ কৰিছে 4খন আসন, হিন্দুস্তানী আৱাম মৰ্চাই লাভ কৰিছে 8খন আসন। বিপিএফৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা পদত্যাগ সাংসদ বিশ্বজিৎ দৈমাৰীৰ। বিপিএফৰ পৰা পদত্যাগ বিশ্বজিৎ দৈমাৰীৰ। এক সংবাদমেল যোগে এই কথা সদৰি কৰিলে এই কথা। হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰিছিল সাংসদগৰাকীয়ে। অচিৰেই বিজেপিত যোগদানৰ সম্ভাৱনা সাংসদগৰাকীৰ। বিপিএফৰ আৰু 2জন নেতাই যোগদান কৰিব বিজেপিত। বিজেপি নেতৃত্বই ইতিমধ্যেই দিছিল এই ইংগিত। বিপিএফৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ সাংসদ বিশ্বজিৎ দৈমাৰীৰ। আমেৰিকাৰ ইতিহাসত লিখা হ'ব নতুন অধ্যায়, নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সংকল্প। আমেৰিকাৰ নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি ভাৰতীয় মূলৰ নেত্ৰী কমলা হেৰিছে মন্তব্য কৰিছে যে ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে মিলিত হৈ তেওঁ আমেৰিকাৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজন ঘটাবলৈ সাজু হৈ আছে। দায়িত্ব গ্ৰহণৰ প্ৰথম দিনাখনৰ পৰাই দেশখনৰ অৰ্থনীতিৰ পুনৰ নিৰ্মাণ কৰি শ্ৰমজীৱী পৰিয়ালসমূহক ইয়াৰ সুফল দিব বুলি উল্লেখ কৰিছে হেৰিছে। আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ মহিলা উপৰাষ্ট্ৰপতি হেৰিছে উল্লেখ কৰিছে যে কোভিডকালীন সংকটকালত বিধ্বস্ত হোৱা অৰ্থনীতিৰ পুনৰ নিৰ্মাণৰ বাবে ক্ষেত্ৰত হোৱাইট হাউচত প্ৰথম দিনাৰ পৰা ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে তেওঁ গুৰুত্ব প্ৰদান কৰিব। কোভিড-19 মহামাৰী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে হেৰিছে। অৰ্থনীতিৰ পুনৰুদ্ধাৰ, বৰ্ণসমতা তথা জলবায়ু পৰিৱৰ্তন বাইডেন আৰু হেৰিছৰ হ'ব এজেণ্ডাৰ প্ৰথম গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়। ইতিমধ্যে ৱেবছাইটত বাইডেনৰ টীমে মুকলি কৰি দিছে আগন্তুক দিনত আমেৰিকাত তেওঁলোকৰ কৰিবলগীয়া কামখিনি। আজি হেৰিছে ছচিয়েল মিডিয়া টুইটাৰ যোগে উল্লেখ কৰিছে যে বাইডেন আৰু তেওঁ আমেৰিকাৰ ইতিহাসৰ পৰৱৰ্তী অধ্যায় লিখিবলৈ গৈ আছে। অৰ্থাৎ আমেৰিকাক নতুন ৰূপত গঢ়াৰ সংকল্প লৈছে ভাৰতীয় মূলৰ নেত্ৰী কমলা হেৰিছে। পঞ্চমবাৰলৈ IPLৰ ফাইনেলত জিকিল মুম্বাই ইণ্ডিয়ানছ। IPLৰ ফাইনেলত জিকিল মুম্বাই ইণ্ডিয়ানছ। 5 উইকেটত জয়ী হৈছে দলটো। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত দিল্লী কেপিটেলছে দিছিল 156 ৰানৰ লক্ষ্য। ইয়াৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে 18 অভাৰ 4টা বলত 15 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 157 ৰান। 2021 ক'ত অনুষ্ঠিত হ'ব IPL স্পষ্ট কৰিলে সৌৰভ গাংগুলীয়ে। কৰোনা মহামাৰীৰ মাজতো IPLৰ উৎসাহ কোনো গুণে কমা নাই। দীঘলীয়া প্ৰতীক্ষাৰ অন্তত আৰম্ভণিৰ হোৱা ত্ৰয়োদশ সংস্কৰণ IPLৰ অৱশেষত মঙলবাৰে সামৰণি পৰিল। মহামাৰী কৰোনা ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে ভাৰতৰ সলনি ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈছিল এইবাৰৰ IPL। ইয়াৰ মাজতে এটা প্ৰশ্নই সকলো ক্ৰীড়া প্ৰেমীৰ মনত আশ্ৰয় লৈছে যে অহা বছৰ IPL ভাৰততে অনুষ্ঠিত হ'বনে? BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে অৱশ্যে আশাবাদী যে 2021 চনৰ IPL এপ্ৰিল-মে মাহত ভাৰতেই অনুষ্ঠিত হ'ব। এই সাক্ষাৎকাৰত তেওঁ কয়, আশা কৰা গৈছে যে অহা বছৰ IPLৰ পূৰ্বেই কৰোনা ভাইৰাছৰ ভেকচিন বজাৰলৈ আহিব, যাৰ বাবে ভাৰতেই টুৰ্ণামেণ্টৰ আয়োজন কৰিব পৰা